চাকৰুটো হোৱাত কাছয়ে ভাল পোৱা ছোৱালীজনীক বিয়া পাতি সংসাৰ জীৱন আৰম্ভ কৰিলে। বেচেৰা শহা মনৰ দুখত অনাই বনাই ঘূৰি ফুৰে। মন মাৰি বহি থাকি চিন্তা কৰে কি হ'ব লাগিছিল, এতিয়া কি হ'ল। সকলো ভাবি থাকোঁতে এদিন সহায় ছাত্ৰ সংগঠন এটাত যোগ দিলেগৈ। ঠিক তেনেতে দেশত জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ পৰিস্থিতিয়ে দেখা দিলে। চাৰিওফালে অৰাজকতা আৰু অস্থিৰ পৰিৱেশ। আতংকময় আৰু বিপদজনক পৰিস্থিতিত সহায় মনৰ সমস্ত উজাৰি ৰাইজৰ হিতে গণতান্ত্ৰিক আন্দোলনত নামি পৰিল। অৱশেষত সহাক ভাগ্যই লগ দিলে। অতি কম সময়ৰ ভিতৰতে সহা ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিল। সহাৰ জীৱন সোণত সুৱগা হৈ পৰিবলৈ ধৰিলে। কাৰণ দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই নিৰ্বাচনত ৰাইজে সহাক মনোনয়ন দাখিল কৰালে। ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি সহা বিধায়ক হিচাপে নিৰ্বাচিত হ'ল। আনহাতে বিধায়কসকলে আৰু দলে দলীয় নেতা পাতি ৰাইজৰ মুখ্যমন্ত্ৰীক আসনত অধিষ্ঠিত কৰিলে। এইবাৰ সহাৰ মুখ্যমন্ত্ৰী হ'ল যদিও চিৰকুমাৰ হৈ থকাৰো সংকল্প ল'লে। সকলোৰে আশা এইবাৰ মুখ্যমন্ত্ৰী সহা। সকলোৰে আশা পূৰণ হ'ল। সহা মুখ্যমন্ত্ৰী হ'ল। সমাপ্ত। সাধুটো আপোনাৰ ভাল লাগিলে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি কাষত থকা বেল আইকনটো টিপি দিয়ক। লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। Like, share, follow, comment. Please, thanks for following.